না ঠিক আছে মই বাকীজনৰ লগত কথা পাতিলোঁ মই জিয়াউৰ ৰহমান জিয়াউৰ ৰহমান এতিয়া অলপতে তেওঁৰ বিৰোধী ঐক্য মঞ্চ যিখন আছে তাৰ বৈঠকৰ পৰা জিয়াউৰ ৰহমান পোনে আমাৰ ষ্টুডিঅ' মজিলৈ আহিছে বিৰোধী প্ৰাৰ্থী আমাৰ অসমৰ প্ৰেক্ষাপটত অসমৰ 14টা সমষ্টিত বিৰোধীয়ে কাক ক'ত প্ৰাৰ্থিত্ব দিব সেইলৈ তেওঁলোকে সন্ধিয়ান হৈ আছে তেওঁলোকে নিশ্চিত হ'ব পৰা নাই সেইটো লৈও তেওঁলোকৰ দলকেইটাৰ মাজত ব্যাপক টনাজৰা হৈ আছে কি খবৰ আছে শেহতীয়া খবৰ খবৰটো আপোনালোকৰ ওচৰত আমাতকৈ বেছি থাকে আপোনালোকৰ সাংবাদিকো আছিল আৰু আপোনালোকে খবৰ দি আছে প্ৰণয়দা গতিকে মই আপোনাক খবৰ দিব পৰা অৱস্থাত এতিয়া নাই এতিয়া আপুনি যিটো প্ৰশ্ন মোক কৰিছে যে আপোনাৰ পৰা যিটো প্ৰশ্ন উঠিছে যে বিৰোধীয়ে এতিয়ালৈকে প্ৰাৰ্থী ঘোষণা কৰিব পৰা নাই মইতো আপোনাক ওলোটাই প্ৰশ্ন কৰিম শাসক দলে কৰিছে জানো নাই কৰা প্ৰাৰ্থী ঘোষণা কৰাৰ এতিয়াও একেবাৰে শেষ সময় পাৰ হৈ যোৱা নাই এইটো এটা প্ৰক্ৰিয়াৰ মাজেৰে যাব আৰু প্ৰক্ৰিয়াটো চলি আছে কিন্তু এইটো কথা হয় আপ তৃণমূল এইবিলাক দলৰ টনাজোৰাত ক'ৰবাত অসমত থানবান হৈ পৰিব পাৰে নি বিৰোধী ঐক্য চাওক এতিয়া মই এটা ৰাজনৈতিক দলক প্ৰতিনিধিত্ব কৰোঁ মই মোৰ ৰাজনৈতিক দলটোৰ কথা ক'ব পাৰোঁ যে আমি যিটো কথা কৈছিলোঁ সেই কথাটোত আমি আছোঁ আপোনাৰ লগত মোৰ মিত্ৰতা যদি আপুনি মোক প্ৰতাৰণা কৰিছে তাৰ কাৰণে মই ৰেছপঞ্চিবল নহয় আপুনি ৰেছপঞ্চিবল গতিকে আপোনাৰ দায়িত্ব মই ল'ব নোৱাৰোঁ মই অন্য ৰাজনৈতিক দলৰ দায়িত্ব নলওঁ কিন্তু এটা কথা আপোনাক ডাঠি ক'ব পাৰোঁ যে আমি মিত্ৰতাৰ ধৰ্ম পালন কৰিবৰ কাৰণে আৰু মিত্ৰতাটো কিয় আমি কৈছোঁ যে বিৰোধী ঐক্যবদ্ধ হ'লে বিজেপিক পৰাজিত কৰাটো সহজ আৰু সেইকাৰণে আমি কিছু মতবিৰোধ আঁতৰাই ৰাখিও আমি অন্যান্য ৰাজনৈতিক দলসমূহৰ লগত একেখন মঞ্চত আমি উপনীত হৈছিলোঁ আৰু আমি আমাৰ ধৰ্ম পালন কৰি গৈ আছোঁ আৰু আমি পালন কৰি গৈ থাকিম মাছৰ চকুটোৰ যেনেকৈ অৰ্জুনৰ লক্ষ্য আছিল আমাৰ লক্ষ্য এটাই আমি জিকিব পাৰোঁ আমি হাৰিব পাৰোঁ কিন্তু ৰাজনীতিত নিৰ্বাচনত জিকাটো এটা প্ৰক্ৰিয়া আন বহুত কাম আছে ছ'চিয়েল ইঞ্জিনিয়াৰিঙৰ কথা আছে আজি সমাজখন যেনেকৈ ভাঙি গৈছে বিধ্বস্ত হৈ গৈছে জাতিটো যেনেকৈ বিপৰ্যয়ৰ সন্মুখীন হৈছে জাতিটোক শক্তি যোগান ধৰা মনৰ শক্তি যোগান ধৰা আৰু এই যে ৰাজনৈতিক এই যে অৱমূল্যায়ন যিটো হৈছে এই অৱমূল্যায়নৰ পিছত আমি যেতিয়া আমাৰ ল'ৰা ছোৱালীক কওঁ যে বাবা মিছা কথা ক'ব নেপায় আৰু ৰাজনীতিৰ আটাইতকৈ ওপৰত বহি থকা মানুহজনে বহি স্বয়ং বিধানসভাত যেতিয়া মিছা কথা কয় তেতিয়া মই এজন পিতৃ হিচাপে মোৰ সন্তানক কেনেকৈ মুখ দেখুৱাওঁ এই প্ৰশ্নটোৱে এই কেইদিনমান ধৰি মোৰ বিবেকক বৰ দংশন কৰিব আৰম্ভ কৰিছে আৰু ময়ো নিজে ৰাজনীতিলৈ আহি আচলতে শুদ্ধ কৰিলোঁ ভুল কৰিলোঁ মোৰ মানে প্ৰশ্ন হ'বলৈ আৰম্ভ কৰিছে গতিকে এই কথাটো এইকাৰণে কৈছোঁ প্ৰণদা এই কথাবিলাক উত্থাপন কৰাৰ প্ৰয়োজনীয়তা আছে আমাক দেখি থকা হাজাৰ হাজাৰ মানুহৰ মনত একেই প্ৰশ্ন গতিকে আমি কৈছোঁ আমি যিটো দায়বদ্ধতাৰ ৰাজনীতিৰ কথা কৈছোঁ সেই দায়বদ্ধতাৰ ৰাজনীতিটো কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ ৰাইজে আমাক একচেপ্ট কৰিলে ৰাইজে আমাক ৰিজেক্ট কৰিলে এনেকুৱাটো নহয় যে মই নৰেন্দ্ৰ মোদীৰ ঘৰত জন্ম লৈছোঁ মই MP হ'বই লাগিব বা মই আমুকৰ মানে আম্বানীৰ ল'ৰাটো নহয় যে মই কোটিপতি হ'বই লাগিব তেনেকুৱা কথা নহয় লুৰিণজ্যোতি গগৈ ডাঙৰীয়া একে মানসিকতা আৰু তেওঁৰ মানসিকতাৰ প্ৰভাৱ আমাৰ ওপৰত পৰিছে গতিকে আপোনাৰ প্ৰশ্নটো হৈছে উত্তৰটো মই দিব কৈছোঁ যে এইটো এটা প্ৰক্ৰিয়াৰ মাজেৰে গৈছে এই যে বিজেপিৰ যিটো অপপ্ৰচাৰৰ যিটো কাৰখানা এই কাৰখানাটোৱে ৰাইজৰ কাণখনক ঘোলা কৰি থৈছে এতিয়া ৰাইজে আচল ছবিখন পোৱা নাই অকল কংগ্ৰেছ এৰি অন্যান্য দল এৰি বিজেপিলৈ মানুহ যোৱা নাই প্ৰণদা বিজেপিৰ পৰাও বিজেপি ত্যাগ কৰি মানুহ আহিছে এতিয়া মিডিয়াত নিউজটো ওলোৱা নাই উপেন ৰাজনাথৰ মিডিয়া পেনেলিষ্ট আজি দুদিন আগতে সংবাদমেলৰ আয়োজন কৰি বিজেপি দল ত্যাগ কৰিছে কিন্তু এইটো খবৰ জানো আমি ব্যাপকভাৱে দেখিছোঁ গতিকে এইটো পৰিস্থিতিৰ প্ৰভাৱ এটা সময়ত হিটলাৰৰ কাৰণেও মানুহ এনেকৈ উন্মাদ হৈছিল পৃথিৱীৰ বিভিন্ন দেশত সেই উন্মাদনা আমি দেখিছোঁ কিছুদিনৰ সাময়িক উন্মাদনা আছে ৰাইজৰ আদালতত কি সিদ্ধান্ত হয় আমি 1.5-2 মাহত চাম ঠিক আছে আপোনালোকে কৈছে বিজেপিৰ পৰা কিমান মানুহ আহি আছে সেই কথাটো আপোনালোকে প্ৰচাৰ কৰে হাজৰিকাদেৱ আহিছে তাৰ পৰা আহিছে আমাৰ পশ্চিম গুৱাহাটীৰ দীপক কলিতা তেওঁ ZPC আছিলে আহিছে আমি নিউজ দিলে আপোনালোকে এইবিলাক বস্তু নবজায় আৰু ঠিক আছে দিগন্তগলে কিবা উত্তৰ দিব বিচাৰিছোঁ দুটা কথা মই জিয়াউৰ ৰহমানৰ কথা অকণ ক'ব বিচাৰিছোঁ প্ৰথম কথা হ'ল যে জিয়াউৰ ৰহমান ডাঙৰীয়া তেখেতে এটা দলৰ সম্পাদক মই তেখেতে কৈছে যে মই দলত আহিলোঁ ভুলে কৰিলে নে শুদ্ধ কৰিলে মই নাজানো আচলতে আপুনি এতিয়াও কনফিউজন হৈ আছে মানে প্ৰশ্ন উত্থাপন কাণ্ড কাৰখানা দেখি বৰ্তমানৰ ৰাজনীতিৰ কাণ্ড কাৰখানা দেখি কথা তেখেতসকলৰ সেই চিৰিয়াছনেছটো নাই জিকিলে জিকিম নিজিকিলে নাই কিন্তু আমাৰ সেইটো নহয় আমি জান প্ৰাণ দি লাগিছোঁ চলে বলে কৌশলে একদম চলে বলে চাওক ৰাজনীতিত দাদা ৰাজনীতি চলে বলে কৌশল থাকিবই দাদা ঠিক আছে কিন্তু মই আমাৰ কুমাৰ দীপক দাস ডাঙৰীয়া এটা কথাই মোক অলপ হতাশ কৰিলে মানে তেখেত মোৰ অগ্ৰজ
বন্ধুৰ দৰে তেওঁ আজি অসমীয়া জাতীয়তাবাদৰ কথা ক'বলৈ গৈ সকলোখিনি কথা যেন নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ ওপৰত লুইটেৰে অসমৰ জাতীয়তাবাদক উটুৱাই দিলে যেন লাগিলে এই কথাবোৰ আচলতে লুইটেদিও গ'ল দিখৌ দি গ'ল আৰু ক'ত ক'ত গ'ল মই নাজানো মই জানিছোঁ তেখেতে নিশ্চিতভাৱে এটা বেদনাৰে কৈছে যে 4খন 5খন কেতিয়াও কোৱা নাই। মই কওঁ সন্মানীয় দীপক কুমাৰ দাসে কেতিয়াও কোৱা নাই। নাই, এইটো ভুল। আমাৰ মাজত এটা ভাল বুজা তেওঁ বিজেপিৰ নেতৃত্বক তেওঁ নেতা বুলি মাতে বিজেপিৰ ইয়াত আমাৰ চিটিং গতিকে দেখিছো ভাৰতবৰ্ষত অসমীয়া ভাৰতবৰ্ষৰ ৰাজনীতিত যিটো দেখিছো আৰু আজি যিটো দেখিছো সেই পৰিৱৰ্তনৰ কথা কৈছো যিটো পৰিৱৰ্তন ভাৰতৰ ৰাইজে বিচাৰিছে সেই পৰিৱৰ্তন অসমত ইয়াৰ আগত কংগ্ৰেছৰ চৰকাৰৰ দিনত কি হৈছিল আৰু আমি কি কৰিব পাৰিছিলো আৰু আজি কি হৈছে জাতীয়তাবাদৰ আজি যিটো লেহুকা মেৰুদণ্ডহীন আনৰ বুকুচাত উঠি থকা যিটো পৰিস্থিতি হ'ল সেই পৰিস্থিতিটোৰ কথা মই আপোনাক বা আপোনাৰ দলক দোষাৰোপ কৰা নাই অসমক ভাল পোৱা মানুহ হিচাপে মই কৈছো আৰু মই ভাবিম যে অসম গণ পৰিষদৰ এজন অক্লান্ত ৰণুৱা হিচাপে আপোনাৰ সেইখিনি কথা শুনাৰ সহনশীলতা আৰু সহিষ্ণুতা থাকিব মই আপোনাৰ বা দলৰ প্ৰতি নাই কোৱা মই গোটেই অসমীয়া জাতি অসমীয়া মানসিকতাৰ কথা কৈছো আজি জনগোষ্ঠীয় ভাইসকলৰ কথা মই নাই কোৱা তেওঁলোক শুনক তেওঁলোকৰ মেৰুদণ্ড এতিয়াও পোন হৈ আছে কিন্তু বৰা শইকীয়া হাজৰিকা আপোনাৰ মোৰ দৰে মানুহৰ মই নিজক কাঠগড়াত থিয় হৈ কৈছো আমাৰ মানুহৰ লেহুকা এই মেৰুদণ্ডৰ কাৰণে আজি সৰ্বভাৰতীয় দলৰ বিভিন্ন মানুহে আমাক জুমুৰি দি ধৰিছে আজি আমাৰ যিটো অৱস্থা সেই অৱস্থাটো দেখিলে আপুনি হয়তো টেলিভিছনৰ টক শ্ব'ত ক'ব নোৱাৰিব ময়ো হয়তো কিছুমান কথা খুলি ক'ব নোৱাৰিম কিন্তু মনৰ মাজত আমাৰ এটা দুখ লাগে দুখ আৰু বেদনাৰ পৰা ওলোৱা এটা দলৰ 860জন শ্বহীদৰ ৰক্তৰ বিনিময়ত অহা এজন দলৰ মানুহে 10 মিনিটীয়া টক শ্ব'ৰ সময়ত কিছু সঁচা কথা ক'লে মই ভাল পাম দাস ডাঙৰীয়া বেয়া নাপাব মই সেই কথাটোৱে ক'ব বিচাৰিছোঁ জিয়াউৰ ৰহমান আপুনি স্পষ্টীকৰণ দিব তাৰ লগতে মই এই কথা সুধিব খুজিছোঁ যে যিহেতু মই আকৌ সেই প্ৰশ্ন থাকিলে যে বিৰোধী ঐক্য মঞ্চৰ সভাৰ পৰা আপুনি আহিলে বিৰোধী ঐক্য মঞ্চৰ সভাখনে বিৰোধী প্ৰাৰ্থীৰ সন্দৰ্ভত সন্মিলিত বিৰোধী প্ৰাৰ্থীৰ সন্দৰ্ভত কিবা সিদ্ধান্ত ল'লে এই মাত্ৰ অদীপ ফুকন ডাঙৰীয়াই যিটো কথা ক'লে যে আজিৰ পৰা 6 মাহমান আগলৈকে এনেকুৱা এটা ধাৰণা হৈছিলে যে বিৰোধী বিৰস্ত হৈ যাব কিন্তু যোৱা 15 দিন মানৰ পৰা এটা আশাৰ বতৰ আহিবলৈ আৰম্ভ কৰিছে তেখেতে ব্যাখ্যা কৰা নাই মই অলপমান ব্যাখ্যাটো দি দিছোঁ আজি উত্তৰ প্ৰদেশত ছিট শ্বেয়াৰিঙত কোনো বিৰোধিতা হোৱা নাই পাঞ্জাৱৰ ছিট শ্বেয়াৰিঙত কোনো বিৰোধিতা হোৱা নাই মধ্যপ্ৰদেশ দিল্লী কৰ্ণাটকা এইবিলাকত ভাল ভাল খবৰ আহি আছে গতিকে অৰ্থটো এইটো নহয় যে বিৰোধী বিৰস্ত হৈ যাব কিন্তু লগতে এটা কথা নাই উত্তৰ প্ৰদেশৰ যোৱাবাৰ কংগ্ৰেছৰ সমাজবাদী পাৰ্টি আমি টিভিত এনেকুৱাকে কিয় ভাবি লওঁ যে বিৰোধী বিৰস্ত হৈ গ'ল এই মাত্ৰাটো কিয় দেখা পোৱা নাই যোৱাবাৰ ফলটো হয় যোৱাবাৰ কি হ'ল এইবাৰ আমি চাওঁ আচ্ছা দ্বিতীয় যিটো অসমৰ কথালৈ আহিছোঁ আমাৰ সন্মানীয় দিগন্ত কলিতা ডাঙৰীয়াই কৈছে যে আমি মানে বিৰোধীত থকা ৰাজনৈতিক দল বা আমাৰ নিজৰ ৰাজনৈতিক দলটো আমি চিৰিয়াছ নহয় আৰু তেখেতসকল চিৰিয়াছ আৰু সেইকাৰণে তেখেতসকলৰ উত্তৰণ হৈছে মই কৈছোঁ যে আমি ভাৰতবৰ্ষৰ ৰাজনৈতিক ট্ৰেডিশ্যনটো হৈছে আৰু কেৱল ভাৰতবৰ্ষ নহয় পৃথিৱীৰ প্ৰায় সংখ্যক গণতান্ত্ৰিক দেশতে ট্ৰেডিশ্যনটো হৈছে যে ৰাজনীতি এটা সেৱা আমাৰ পূৰ্বপুৰুষসকলে পিতৃ মাতৃসকলে এইটোৱে আমাক শিকাইছে যে ৰাজনীতি এটা সেৱা আমি ৰাজনীতি সেৱাৰ মানসিকতাৰে কৰি আছোঁ তেখেতসকল অহাৰ পিছত ৰাজনীতিটোক যোৱা 10 বছৰে ব্যৱসায়লৈ পৰিৱৰ্তন কৰিছে তেখেতসকলে ব্যৱসায়ৰ দৃষ্টিভংগীৰে ৰাজনীতি কৰিছে গতিকে ব্যৱসায়ীসকল সেৱা কৰা মানুহতকৈ কিছু ক্ষেত্ৰত অকণমান বেছি চিৰিয়াছ হয় তেখেতসকলৰ চিৰিয়াছনেছলৈ আমাৰ শুভেচ্ছা থাকিল তেখেতসকলৰ চিৰিয়াছনেছলৈ আমাৰ শুভেচ্ছা থাকিল তেখেতসকলৰ চিৰিয়াছনেছে অসম এখন সন্মানীয় ৰাজ্য ভাৰতবৰ্ষৰ ভিতৰত আদৰ্শ ৰাজ্য হিচাপে মানে আদৰ্শ ৰাজনীতি হোৱা এখন ৰাজ্য গোপীনাথ বৰদলৈৰ নিচিনা মানুহ বিদগ্ধ পণ্ডিত মানুহ ৰাজনীতি কৰা এখন ৰাজ্য অসম আছিল আজি বিহাৰ উত্তৰ প্ৰদেশৰ কাষ্ট ছিষ্টেমৰ ৰাজনীতি বিহাৰ উত্তৰ প্ৰদেশৰ নিচিনা নেতা কিনা বেচাৰ ৰাজনীতি এই গোটেইবিলাকৰ অভিকেন্দ্ৰ অসম হৈ পৰিছে গতিকে সেইটো দৃষ্টিভংগীত তেখেতসকলৰ চিৰিয়াছনেছে অসমক ভাৰতৰ শ্ৰেষ্ঠ 5খন ৰাজ্য শ্ৰেষ্ঠ নহয় মানে টপ 5ৰ ভিতৰত এখনত পৰিণত কৰিছে কিন্তু অৰ্থনৈতিক ক্ষেত্ৰত সামাজিক ক্ষমতাৰ ক্ষেত্ৰত ন্যায়ৰ ক্ষেত্ৰত প্ৰগতি উন্নতিৰ ক্ষেত্ৰত অসমখন যে ভাৰতবৰ্ষৰ একেবাৰে ৱৰ্ষ্ট শিক্ষা স্বাস্থ্যৰ ক্ষেত্ৰত তলৰ পৰা যে 5 নম্বৰৰ ভিতৰত তেখেতসকলে পৰিণত কৰিছে এই তেখেতসকলৰ চিৰিয়াছনেছৰ প্ৰভাৱ মই কৈছোঁ তেনেকুৱা চিৰিয়াছনেছ আমাক নালাগে যদি আমি যিটো চিৰিয়াছনেছৰ কথা কৈছোঁ সেৱাৰ মানসিকতাৰ ৰাজনীতি তাত যদি ৰাইজে আমাক একচেপ্ট কৰে কৰিলে যদি আমাক ৰিজেক্ট কৰে কৰিলে তাত আমাৰ একো অসুবিধা নাই কৈছে এই কথা যে তেওঁ সেৱাৰ যিটো কথা আছে আজিৰ ৰাজনীতিত বিজেপিয়ে সেৱাৰ ভাৱটো গৌণ কৰি ব্যৱসায়িক ৰাজনীতি কি ক'ব মই এটা কথা ক'ব বিচাৰিছোঁ জিয়াউৰ ৰহমান মোৰ ভাতৃৰ দৰে মই এটা কথা ক'ব বিচাৰিছোঁ মই কৈ আছোঁ মই কৈছোঁ
যে জিয়াউৰ ৰহমানে যিখিনি কথা কৈছে ঠিক আছে কওক মই কৈছোঁ যে জিয়াউৰ ৰহমান মোৰ ভাতৃ, মোৰ লগত ভাল সম্পৰ্ক। জিয়াউৰ ৰহমানে যিখিনি কথা কৈছে নাই অকণমান ৰ'ব বা দীপক দাজনীয়া আপোনাৰ ওচৰত যাম মই অকণ দীপক দাই বিজেপিৰ নেতাৰ ওপৰত কথা নকয়, দিগন্ত নকয়, ৰখি গৈছে নকয়। বিজেপি অসম গণ পৰিষদকে মৰেলিটি নষ্ট কৰি দিছে, মৰেলিটি নষ্ট কৰি দিছে। মই দীপক দাক সন্মান ন, কৰোঁ। তেখেত- দীপক দাক কৈ লওক। একেলগে চবে কওক দীপক দা আপুনি কওক। মই তেওঁ কৈছেতো, মই আপোনাক সন্মানপূৰ্বক ক'ব দিছোঁ, আপুনি কৈ তাৰমানে দিয়ক। মই ক'ব বিচাৰিছো শুনিলোঁ। আজি কৈ লওক আপুনি। কওক মই কথাটো ক'ব বিচাৰিছো যে জিয়াউৰ ৰহমান ডাঙৰীয়াই যি কথা কৈছে, কিন্তু এটা কথা মই ক'ম যে এই যে ভয়ংকৰ পৰম্পৰাবিলাক আৰম্ভ হোৱা বুলি কৈছে, উত্তৰ প্ৰদেশৰ কিবা অসমতো আৰম্ভ হৈছে, ভাৰতবৰ্ষত এইবিলাক কোনে আৰম্ভ কৰিছে, কাৰ দিনত আৰম্ভ হৈছে, তাৰ কোনে সৃষ্টিকৰ্তা কোন? তাৰ সৃষ্টিকৰ্তা হ'ল কংগ্ৰেছ দল। কংগ্ৰেছৰ নিচিনা দলবিলাকে এই কাম কৰি যোৱাৰ কাৰণে আজি বিভিন্নভাৱে তেনে পন্থা হাতত ল'বলৈকে তেওঁলোকে বাধ্য হৈছে বুলি মই অনুভৱ কৰোঁ। গতিকে আজিৰ তাৰিখত সকলো ৰাজনৈতিক দলে এনেধৰণৰ পন্থাবিলাক বাদ দি সামাজিকভাৱে দায়বদ্ধ হৈ জনসাধাৰণৰ সমস্যাবোৰ যুঁজিবৰ কাৰণে আমি ঐক্যবদ্ধভাৱে যুঁজিব লাগিব। ঠিক আছে পৰিকল্পনাৰে এই দেশখনক আগুৱাই নিব লাগিব। ঠিক আছে আমি আগবাঢ়ি যাবলৈ আমাৰ ঐক্যবদ্ধ এটা চিন্তা লাগিব। ঠিক আছে মই নুই কৰা নাই যে সমস্যাটো নাই, কিন্তু সমস্যাটোৰ সৃষ্টিকৰ্তা হ'ল কংগ্ৰেছ। ঠিক আছে মই দীপক দাৰ কথাটোত একদম 100% মই চাপৰি মাৰি পেলাই কৈছোঁ। মোৰ হাঁহি উঠিছে যে আজি লুৰিণজ্যোতিৰ দলে কৈছে আমি ব্যৱসায় কৰিছোঁ। আৰে মই আপোনাক কৈছোঁ, আপোনালোকৰ লিডাৰে চান্দা তুলি এই কাম কৰিলে। এতিয়া আপুনি আমাক নীতি শিক্ষা দিয়ে। ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ে কৈছে যে বিজেপিয়ে সংগ্ৰহ কৰা চান্দা ইলেক্টৰেল বণ্ডৰ জৰিয়তে বিজেপিয়ে সংগ্ৰহ কৰা চান্দা অবৈধ। এই প্ৰশ্ন আছে, এই প্ৰশ্ন ভাৰতবৰ্ষৰ উচ্চতম বন লৈ পেলাই কিন্তু উচ্চতম ন্যায়ালয়ে যিটো ৰায় দিলে, এই ৰায়টোৱে কিন্তু আপোনালোকক মই কি কৈছোঁ বুজা নাই। শুনক, তেওঁ যিটো দলৰ আহিছে সেই চান্দাৰ কথা কৈছোঁ, মই এইটো চান্দাৰ কোৱা নাই। বিজেপি চান্দা নলয় বুলি মই কয়। কোনটো চান্দা? চান্দা ল'বলৈ মানুহক বাধ্য কৰে। যোৱাকালি ফাঁচী বজাৰত আয়কৰ বিভাগে যিজন মানুহৰ ঘৰত ৰেড মাৰিছে, সেই মানুহজনে কৈছে যে মোৰ ওপৰত প্ৰেছাৰ আছে, মই বিজেপিক ফাণ্ডিং কৰিব লাগে। ইমান যদি কথা শুনিব পৰা ধৈৰ্য নাথাকে, সেই মানুহে মিডিয়াত কৈছে বাইক লাগে মই আপোনাক দি দিম। নিজে কয় ঠিক আছে, ৰাজনীতিত আমি নতুন। আৰে বাবা, কথাখিনি শুনক না। ঠিক আছে, আপুনি আমাক কৈছে যে আমাৰ ব্যৱসায় ৰাজনীতি, আপোনালোকে ব্যৱসায় কৰি এইটো আহিছে। আজি মই 2 নম্বৰ কথা কৈছোঁ, যদি সঁচাকৈ ভাৰতবৰ্ষৰ জনতাই আমাক বেয়া পায় নহয়, প্ৰত্যাহ্বান আছে ন, আৰু 10 দিন পিছত প্ৰত্যাহ্বান আছেতো। আজি কুমাৰ দীপক দাসৰ আৰু আমাৰ আপোনালোকে কাজিয়া লগাব নোৱাৰে, মই কনফিডেণ্টলি কৈছোঁ। মই শুনক, মই কিয় কৈছোঁ, মোক এটা চিট মোক AGP এৰি দিছে, মই সন্মানপূৰ্বকভাৱে, কালিও মোৰ তাত কেশৱ মহন্ত ডাঙৰীয়া গৈছে, অতুল দাক মই কৈছোঁ যে বিজেপি আৰু AGP আমি এটা ভাই ককাইৰ দৰে কাম কৰিম, আপোনালোকে আমাৰ মনত ভাঙিব নোৱাৰে। কিন্তু নৈতিক সাহসটো হেৰুৱাই পেলাইছে। অসম গণ পৰিষদে প্ৰতিবাদ কৰাৰ সেই নিজৰ প্ৰাপ্য বিচৰাৰ সেই নিজৰ আপোনালোকৰ লুৰিণজ্যোতি এতিয়া ডিব্ৰুগড় খেলিব নে, এইটো ক্লিয়াৰ কৰক। আৰু মই ময়ূৰ বৰা ডাঙৰীয়াক সন্মানপূৰ্বক কৈছোঁ, ময়ূৰ বৰা ডাঙৰীয়া মোৰ খুব ভাল বন্ধু। নৈতিকতাক লৈ প্ৰশ্ন নুতুলিব। নৈতিকতা কাৰ কিমান আছে মই জানো, ইয়াত বহি থকা মানুহৰ কাৰ কিমান আছে ময়ো জানো। অসম গণ পৰিষদে নৈতিকতা ৰাখি ৰক্ষা কৰি আজি সমুখৰ সমৰত যোগদান দিছে। অসম গণ পৰিষদৰ লক্ষ্য বিষয় গোপন কৰাটো অপৰাধ, দাদাই কৈ দিয়ক। এই অপৰাধ নকৰিব দাদা, আপোনালোকক সন্মান কৰোঁ, আপোনালোকক দেখি কিন্তু আজিকালি জীয়াউৰৰ কথাই ক'ব নোৱাৰিব। এইবিলাক